guys? বঢ়িয়া এবাৰ মঞ্চত পালে ভাল লাগিব আৰু জিতুদাও আছে বাৰু জিতুদা খুব ধুনীয়াকৈ হাঁহি থাকে জিতুদাকো বিচাৰিম মঞ্চত এবাৰ সকলো আহিলে বিৰাট ভাল লাগিব আমাৰ বিশিষ্ট দাদাও আছে বহি বৰ ধুনীয়াকৈ আহিলে ভাল লাগিব মঞ্চত বিচাৰিম আমাৰ নামেৰে গীতাঞ্জলিৰে অনুষ্ঠানটিৰ পৰা বিদায় ল'ম সকলোৱে সহযোগিতা পুনৰবাৰ কামনা কৰিছোঁ থেংক ইউ ছ' মাছ আচ্ছা গীতটি যিহেতু এবাৰ গালো আমি সকলোৱে জানি আৰু এবাৰ গাই চাওঁ হ'বনে ৰাইজ সকলো সহযোগিতা ভাল পাম থেংক ইউ ছ' মাছ আৰু ইমান সুন্দৰকৈ আপোনালোকে আজি নিশাটিত আমাক সকলোকে সহযোগ কৰিলে আটাইকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু সন্মুখত থকা কেমেৰাসমূহৰ জৰিয়তে যিসকল দৰ্শকে আমাৰ অনুষ্ঠান উপভোগ কৰিলে তেওঁলোকলৈও ধন্যবাদ জনাইছোঁ সকলোকে এই গীতেৰে বিদায় ল'ম সেই মঞ্চত আমাৰ সুন্দৰ সুন্দৰ সাংবাদিকসকলক দেখা পাই ভাল লাগিছে থেংক ইউ ছ' মাছ গাওঁ গীতটি সকলোৱে সহযোগ কৰিলে ভাল লাগিব